এজোপা ডাঙৰ বৰগছৰ গুৰিত এটা ডাঙৰ গাঁত, য'ত নেকি অসংখ্য পৰুৱাৰে ভৰ্তি হৈ আছে। তাকে দেখি সাপটোৱে পৰুৱাবোৰক উদ্দেশ্যি ক'লে, "তহঁতে ইয়াৰ পৰা যা, আজিৰ পৰা এই স্থানত মই বসবাস কৰিম।" বৰগছজোপাত অসংখ্য চৰাই-চিৰিকটিৰ লগতে বহুতো সৰু সৰু জীৱ-জন্তুৱে বসবাস কৰিছিল। সাপৰ কথা শুনি সেই জন্তুবোৰেও ভয় খাবলৈ ধৰিলে। পৰুৱাবোৰে যেতিয়া সাপটোৰ কথা শুনিলে, পৰুৱাবোৰৰ খং উঠিল আৰু সকলোৱে মিলি একেলগে সাপটোক আক্ৰমণ কৰিলে। পৰুৱাবিলাকে সাপটোক সম্পূৰ্ণ শৰীৰটো ঢাকি পেলালে আৰু সাপটোক কামুৰিবলৈ ধৰিলে। এনেকুৱাতে সাপটো ধৰফৰাবলৈ ধৰিলে আৰু তাৰ পৰা পলাই গুচি গ'ল। এইদৰে এটা সৰু পৰুৱাই ডাঙৰ সাপটোক খেদি দিলে। এই কাৰণে কোৱা হয় যে আনৰ সৰু শৰীৰটো দেখি এইটো ভাবি ল'ব নালাগে যে শৰীৰটো সৰু বুলিয়েই দুৰ্বল হয়। এটা সৰু মাখিয়ে সহজে এটা ডাঙৰ হাতীক অশান্তি কৰিব পাৰে।